হেল্ল' বন্ধু বান্ধৱীসকল, এই গছ সকলোৱে চিনি পায়, মধুৰিআমৰ গছ, মধুৰিআমৰ পাত। ইয়াৰ ঔষধি গুণ বহুত আছে। ইয়াক যদি আপোনালোকে ডায়েৰিয়া হয়, পেট চলে, তেতিয়া এই আগটো চুবাই খাব লাগে। তেতিয়া ডায়েৰিয়াটো বন্ধ হৈ যায় আৰু পেটৰ বিষো ভাল হয়। আৰু ইয়াক চুগাৰ থকা মানুহবিলাকেও ব্যৱহাৰ কৰিব পাৰে, চুগাৰৰ কণ্ট্ৰল কৰে। আৰু যেতিয়া মহিলাসকলৰ মাহেকীয়া হয়, ছোৱালীবিলাকৰ মাহেকীয়া হয়, তেতিয়া পেট বিষায়। এই পেট বিষত এই ঔষধ বহুত কাম দিয়ে। এইটো চাহৰ নিচিনাকৈ ধুনীয়াকৈ ধুই মেলি 5-6 কিলোমান পাত বইল কৰি পেলাই চাহৰ নিচিনা খালী পেটত খাওক, দিনত 2বাৰমান, আপুনি ভাল হৈ যাব। আৰু মুখৰ দুৰ্গন্ধৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। কিছুমান মুখ ইমান বেয়া গোন্ধায়, এইখিনি চুবাই খাব পাৰে। লগতে ইলাচি এটাও লগত দিব পাৰে। এনেকৈ চুবাই খাব লাগে, তেতিয়া বহুত কামত আহে। আৰু এণ্টিবায়'টিক যে মানুহে খায়, এণ্টিবায়'টিক খাব নালাগে আচলতে। এয়া এণ্টিবায়'টিকৰ কাম কৰে। সেয়ে আপোনালোকে মধুৰিআমৰ পাতখিনি বহুত উপকাৰী। এইটো কাৰণে আপোনালোকে চাহ তাহ বনায়ো খাব পাৰে আৰু এনেও খাব পাৰে। মইতো ৰাতিপুৱা ছিঙি খাওঁ। চুগাৰ আছে, মোৰ প্ৰেছাৰ আছে। চুগাৰ প্ৰেছাৰৰ কাৰণে বিৰাট ভাল। এইটো কাৰণে মই ৰাতিপুৱা ছিঙি খাওঁ। সেয়ে আপোনালোকেও খাওক, সুস্থ হৈ থাকক। ধন্যবাদ।